চনৰে জানুৱাৰী মাহৰ কোনোবা ক্ষণতে প্ৰতিষ্ঠা হ'ল জ্ঞানৰ মন্দিৰ এটি, যাৰ নাম চৌদিশে গ'ল বিয়পি। বৰুৱানগৰ প্ৰাথমিক বিদ্যালয়খনি, বৰুৱানগৰ প্ৰাথমিক বিদ্যালয়খনি। গতিকে 50টা বৰ্ষ গৰকা বিদ্যালয়খনিৰ কাৰণে আৰু এবাৰ হাত চাপৰি পালে ভাল লাগিব। খগেন গগৈ, জীৱকান্ত চাংমাই, গুণবৰ ঠাকু আৰু অনিমা চাংমাই। কোনে কোনে জানে তেওঁলোকক? জানেনে? ভূতক চাংমাই, বজ্ৰনাথ বৰগোহাঁই, অমূল্য বৰুৱা আৰু জিতেন চাংমাই। শ্ৰদ্ধাৰে সোঁৱৰিছো সেৱা জনাই, শ্ৰদ্ধাৰে সোঁৱৰিছো সেৱা জনাই। য'তেই আছা কুশলেই থাকা, তাকেই কৰিছো আমি কামনা, তাৰেই কৰিছো আমি কামনা। আৰু চাওঁতে চাওঁতে কি হ'ল? এদিন দুদিন কৰি বছৰে পাৰ হৈ সোণালী বৰ্ষতে আজি দিলেহি ভৰি। আটাইৰে চেনেহৰ জ্ঞানৰ মন্দিৰ বৰুৱানগৰ বিদ্যালয়খনি। প্ৰফুল্ল গগৈক শ্ৰদ্ধা জনাই, প্ৰফুল্ল গগৈক শ্ৰদ্ধা জনাই সেৱাহে জনালো মুকেশ চাংমাই। কবিতা গগৈ বিদ্যালয়ৰ প্ৰধান, তোমাকো সহস্ৰ জনালো প্ৰণাম, তোমাৰ ত্যাগকো জনালো প্ৰণাম। 1972 চনৰে জানুৱাৰী মাহৰ কোনোবা ক্ষণতে, 1972 চনৰে জানুৱাৰী মাহৰ